তেজপুৰৰ বৰুৱা চুবুৰীত নিশা উত্তপ্ত পৰিস্থিতি। দেহ ব্যৱসায়ত লিপ্ত থকাৰ অভিযোগত যুৱক যুৱতীক ঘেৰাও। এটা বাসগৃহৰ ভিতৰত দেহ ব্যৱসায় চলাৰ অভিযোগ। স্থানীয় লোকে আৰক্ষীৰ সহযোগত চলালে অভিযান। উত্তেজিত ৰাইজে লণ্ডভণ্ড কৰিলে বাসগৃহ, ভাঙি চূৰ্ণ বিচূৰ্ণ বিলাসী বাহন। এইসকল মহিলাই স্বীকাৰ কৰিলে খঙত ডিঙিৰি তোলা হৈ ভাঙিছে গাড়ীখন। গাড়ী আমি নিজে ভাঙিছো, গোটেইখনে ভাঙিছো, এজনে ভঙা নাই। আমি গোটেইখন ৰাইজে লাগি গাড়ীখন ভঙা হয়, কিন্তু মানুহ ধৰিবলৈ লওঁতে মানুহ হাতৰ পৰা ওলাই পলাই গৈছে। স্থানীয় বাসিন্দাৰ অভিযোগ, বৰুৱা চুবুৰীৰ এই ঘৰটোলৈ দিনে নিশাই আহিছিল ৰহস্যময়ী যুৱতী। বিভিন্ন বাহনত আহ-যাহ অসংখ্য যুৱকৰ। ল'ৰা 4জনমান আছে, মাইকী ছোৱালী এজনী, বোৱাৰী এজনী আৰু গেটটো আছে। বেয়া কাম হৈ থাকে ইয়াত, তাৰমানে আমাৰ চবৰে মানুহ ঘিন লাগি গৈছে দেখি দেখি। অনৈতিক কাৰ্যত জড়িত থকাৰ অভিযোগত এওঁলোকে ধৰিছিল যুৱক যুৱতীক, পিছে পলাই সাৰিল। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপোনাৰ অনেক ধৰণৰ গাড়ী আহিব, টেম্পুত অটো পৰ্যন্ত গোটেইখিনি আহে। আহি লৈ পেলাই এইখিনি চলি থাকে, এই মদ মাংসহে চলি আছে। আৰক্ষী আহিছে ঘটনাস্থলীলৈ, তন্ন তন্নকৈ পৰীক্ষা কৰিছে ঘৰটোৰ প্ৰতিটো কোঠা। ৰাইজৰ খেদাত পলাই পত্ৰং দিয়াসকলে চেদেলি ভেদেলিকৈ পেলাই থৈ গল খাদ্য সামগ্ৰী। ৰাইজৰ অভিযোগ, দীৰ্ঘদিনে ঘৰটোৰ গৰাকীয়ে বিনষ্ট কৰিছিল সামাজিক বাতাবৰণ। হয়, লাবু ডেকা ঘালিয়ক লক্ষী ডেকা ঘৈণীয়েক স্বামী লাবু ডেকা। কেমেৰা পাৰ্চন পৰশৰ সৈতে তেজপুৰৰ পৰা ৰূপজ্যোতি গোস্বামী, DY365।